সকল আজি মই সৰু চোতালখনতে কেনেকৈ শাক পাচলি কৰিছোঁ দেখুৱাই দিম চাব আপোনালোকে। এয়া লাই দেখিছেনে? এয়া ক'লা ক'লা লাই, এইটো ছমহীয়া লাই হয়। এইটো মানে এয়া কোঁহপাত মানে ফুল ফুলাই নাই, আজি 5 মাহ 6 মাহত সোমালেই বাৰু, 1 মাহমান খাব পাৰিম। আপোনালোকৰ বাৰু খাইছেনে এতিয়ালৈকে এইটো লাই? আৰু এয়া চাওকচোন, এয়া এনে ফচলৈ ৰাখিছোঁ, এয়া ফুল ফুলি গ'ল। এয়া দেখিছেনে বেঙেনা কেনেকৈ বান্দৰৰ পৰা ৰাখিছোঁ জাল দি, বান্দৰে ছিঙি ছিঙি লৈ যায়। এয়া বৰ বিলাহী, এয়া চাওক, এয়া বৰ বিলাহী, এয়া বৰ বিলাহী। তাৰপিছত এয়া মাজে মাজে তাৰ পৰা পুলি আনি আনি লাইও ৰোৱা হৈছে। এয়া বৰ বিলাহী, এয়া কণী বিলাহী, এয়া মই ইয়াক জেং অকণ দি পেলাই চাং অকণ দি দিছোঁ। আৰু এয়া বাবৰি ফচলৈ ৰাখিছোঁ, ইয়াতো আছে। এয়া মানে পুলি আনি আনি মানে লাইৰ ৰুইছোঁ। তাৰপিছত আৰু এইজোপা বগৰী দেখিছেনে, বঙালী বগৰী, এয়া লাগিছে, একশ্যন চলাই আছে, ভালকৈ পকাই নাই। আজি ভিডিঅ'টো মই আৰম্ভ কৰিছোঁ কাৰণ মায়ে ভিডিঅ'টো বনাবলৈ নাজানে, অলপমান ঠেহ লাগি আছে। আৰু এতিয়া আমাৰ ভতিজা নাচি আছে আৰু এইফালে ভিডিঅ' কৰি আছে। কেতিয়াবা মাৰি দেখাওঁগৈ, মায়ে অলপমান ঠেহ লাগি আছে, আপোনালোকে চাব কি কৰি আছে, কি দেখাই আছে। এয়া দেখিছেনে বাৰু, বঙালী বগৰী পকাই নাই। এয়া ছোৱালী একশ্যন দেখিছে, মোৰ ছোৱালী এয়া মানে এটা ৰঙা হয়হে, মানে খুচি পেলাই খায়েই। আজি এয়া সুদা ভাত খাইছোঁ, চাওকচোন দেখিছেনে কিমান ডাঙৰ কাঁহী। এয়া এয়া মানে কবি ভাজি, তাৰপিছত এয়া কইনা উৰহি ভাজি, এয়া তাৰপিছত এয়া দালিত এয়া জাতিলাও দিছিলে। এয়া চাব, এইকেইটা বুট লৈছোঁ, কেনেকৈ খাই দিম চাব। আপোনালোকেও বেছি জুতি পুতি নোলোৱাকৈ খাবচোন, বহুত ভাল লাগে। আমি এয়া ফিচাৰীলৈ আহিছোঁ, চাওঁ। এয়া আমাৰ ঘৰত থকা ল'ৰাটোৱে ফিচাৰীত দানা দিবলৈ আহিছে। এয়া চাওক, এয়া নেমু গছ ৰুইছোঁ। এয়া দেখিছে নেমু গছ, এয়া নেমু ৰুইছোঁ। তাৰপিছত আৰু এয়া নেমু, এয়া আৰু এখন জিৰণি ল'বৰ কাৰণে এয়া ঘৰ বনাই দিয়া হৈছে। এয়া ঘৰ এটা, এয়া চাং এখন বনাই দিছোঁ, ইয়াত জিৰণি লওঁ আমি। এয়া বন লগাই জুই লগাই দিওঁতে এজোপা মৰিয়ে থাকিল দেখোন। এইপিনে আগলৈকো আছে। এতিয়া মই আকৌ এইফালে যাম। ছজনাও গছো দিয়া হৈছে, ইয়াত কাটি দিয়া হৈছে। এতিয়া মানে পুৰণা তাঁতিখন ভাঙিলে, ভাঙাতে এতিয়া ছাগলী গৰু সোমাই গোটেই মানে একদম নেমু পুলি চুলি চব ভাঙি চিঙি চেচ কৰি দিলে। এয়া ছজনা গছ ৰোৱা হৈছে এজোপা। এয়া ছজনা গছ, এয়া দানা দিলে ফিচাৰীত। এয়া মাছে খাবলৈ আহিছে। এয়া দেখিছেনে, এয়া আমি বিহুত মানে এয়া মাছ ধৰি পেলাই মানে এয়া বিক্ৰী কৰোঁ। ইয়াত মানে বহুত টকা খৰচ যায়, গম পাইছেনে, মানে লাখৰ ওপৰত যায় খৰচ। এয়া মাছত ৰাইচ পালিচ, তুঁহগুৰি, এইবিলাক আকৌ খলি হয়, আৰু আছে মাছৰ দানা, নামবিলাক মই নাজানো। এয়া মানে বহুত টকা খৰচ যায়, তাতে মানে হয় আৰু লাভ অলপ। আৰু ঘৰত খাবলৈও মাজে মাজে ধৰি নিয়া যায়, ঘৰত খাই থাকোঁ।